বিটিআৰৰ বিকাশ বিজেপিৰ হাতত, বিটিআৰৰ বিকাশ NDAৰ হাতত। এইটো কথা স্পষ্ট হৈ আপোনালোকে আজিৰ এই সভাৰ পৰা আপোনালোকে উভতি যাব লাগিব আৰু নিজৰ বুথত কাম কৰিব লাগিব। আৰু বিটিআৰত উন্নয়ন হলে অসমৰ উন্নয়ন হ'ব, কোকৰাঝাৰত উন্নয়ন হলে বিটিআৰৰ উন্নয়ন হ'ব, আৰু বাওখুংৰিত উন্নয়ন হলে, শ্ৰীৰামপুৰত উন্নয়ন হলে কোকৰাঝাৰত উন্নয়ন হ'ব। সেইকাৰণে সকলোতে উন্নয়নে স্পৰ্শ কৰিব লাগিব। তাৰ কাৰণে দুখীয়া, গৰীব, পিছপৰা, শোষিত, বঞ্চিত, ST, SC, OBC, মাইনৰিটি, জেনেৰেল সকলোকে আমি লগত লৈ চলিছো। কোনো আমাৰ কাৰণে আপোন, কোনো আমাৰ কাৰণে পৰ নহয়, সকলো আমাৰ কাৰণে সমান। সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, আৰু শেষত সবকা প্ৰয়াস। সকলোৱে চেষ্টা কৰিব লাগিব। সকলোৱে চেষ্টা কৰিলে কোনো অসাধ্য বোলা কাম, কোনো অসাধ্য বোলা বিষয় নাই। সকলো সাধ্য। অসম্ভৱকো সম্ভৱ কৰি তুলিছে ভাৰতীয় জনতা পাৰ্টীয়ে। জম্মু কাশ্মীৰতো ভাৰতীয় জনতা পাৰ্টীয়ে পদুম ফুলাবলৈ সক্ষম হৈছে। ইয়াতকৈ আৰু ভাল খবৰ আমাক লাগে নেকি? কিবা লাগে নেকি ইয়াতকৈ ভাল খবৰ? যি জম্মু কাশ্মীৰত ভাৰতীয় মানুহক সোমাবলৈ দিয়া নাছিল। ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যোৱাকালি জন্মদিন গৈছে, পবিত্ৰ জন্ম জয়ন্তী গৈছে। এই ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জম্মু কাশ্মীৰত সোমাইছিল পাৰ্মিশ্যন নোলোৱাকৈ। লাইচেন্স, ইনাৰ লাইন পাৰ্মিট আছিলে ব্যৱস্থা। সেই প্ৰথা ভংগ কৰি এখন দেশত দুজন প্ৰধান, দুখন সংবিধান, দুখন निशान नहीं चलेगा, नहीं चलेगा। एक देश में दो प्रधान, दो विधान, दो निशान नहीं चलेगा বুলি ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে জেললৈ গৈছিল, তেওঁক গ্ৰেপ্তাৰ কৰিছিল, অকথ্য নিৰ্যাতন চলাই তেওঁক জেলৰ ভিতৰতে হত্যা কৰিছিল। তেনেকুৱা ত্যাগৰ, তেনেকুৱা বলিদানৰ ইতিহাস ভাৰতীয় জনতা পাৰ্টীৰ। আমি অলপ বিটিআৰত কষ্ট আছে কাৰ্যকৰ্তা বন্ধুসকল। অন্য অঞ্চলতকৈ বিটিআৰত আৰু অলপ কষ্ট কৰিব লাগিব, আৰু অলপ বেছি সময় দিব লাগিব। কষ্ট কৰিলে আমি ফল ভাল পাম। অসমীয়াত কথা আছে, যত্ন কৰিলে ৰত্ন পায়। কষ্ট কৰিলে নো পেইন নো গেইন, কথা আছে নে নাই? এটা কষ্ট যদি নলওঁ, মাটিত মূৰৰ ঘাম যদি মাটিত নেপেলাওঁ, তেনেহ'লে বিজেপি আগবাঢ়িব নোৱাৰিব। মূৰৰ ঘাম মাটিত পেলাব লাগিব। আজিকালি বহুত নেতা ওলাইছে বিৰোধী দলৰ, খালি চহীটোৱে কৰিব যেন বাকী আছে, কোনোবা এটা হৈয়ে গ'ল বুলি ভাবে। কেতিয়াও বিচাই ডকা নাই, কেতিয়াও পানী জোকে খোৱা নাই, কেতিয়াও চিঙা জোকে খোৱা নাই। AC ৰুমতে গোটেই জীৱনৰ 90%, এতিয়ালৈকে যিমান বয়স হ'ল 95% টাইম AC ৰুমৰ ভিতৰত সময় পাৰ কৰিলে, আৰু তেওঁলোকে কিবা সপোন দেখে। সিদিনা ক'ৰবাত ইয়াত আহিছে, আহি কিনে কৈছে আমি বিটিআৰ দখল কৰিম। খুব ভাল কথা। বিটিআৰত তেওঁলোকে কেতিয়াবা হাত দাঙি দিছে, হাত দাঙি পাৰ হৈ গৈছে। বিটিআৰৰ প্ৰতি তেওঁলোকৰ কোনো সংবেদনশীলতা নাই। বিটিআৰক উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱাৰ কাৰণে তেওঁলোকে কেতিয়াও এটা সামান্য প্ৰয়াস কৰা নাই। সেইসকলে আহি আজি বিটিআৰৰ মানুহক বিভ্ৰান্ত কৰিব বিচাৰিছে। সেইসকলক আপোনালোকে কিন্তু সঠিক প্ৰত্যুত্তৰ দিব লাগিব। গতিকে শ্ৰদ্ধেয় কাৰ্যকৰ্তাসকল, আমি আমাৰ কাৰ্যকৰ্তাসকলক আমি আটাইতকৈ সন্মান, আটাইতকৈ শ্ৰদ্ধা, আটাইতকৈ আমি গুৰুত্ব দিছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে সেইকাৰণে 4টা কৰ ওপৰত সদায় গুৰুত্ব দিয়ে: কাৰ্যকৰ্তা, কাৰ্যক্ৰম, কাৰ্যালয় আৰু কোষ। 4টা কয় ভাৰতীয় জনতা পাৰ্টীক প্ৰভাৱিত কৰিছে। 4টা কৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীয়ে আজি ভাৰতবৰ্ষৰ 70% অঞ্চলত আজি কেন্দ্ৰ ৰাজ্য চৰকাৰত আজি আসনত অধিষ্ঠিত হ'বলৈ ৰাইজৰ আশীৰ্বাদত সক্ষম হৈছে। মোৰ পূৰ্ণ বিশ্বাস আছে বিটিআৰত যে শান্তি চুক্তি আমি কৰিছোঁ, লালকৃষ্ণ আদানী ডাঙৰীয়া নিজে আহিছে কোকৰাঝাৰত 2003 চনত। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল। আদানী ডাঙৰীয়া ইয়াত আহি 2003 চনত শান্তি চুক্তিৰ পিছত বিশাল জনসভা কৰিছে। 2020 চনত যেতিয়া ইয়াত আকৌ বিটিআৰ পিছ ৰেকৰ্ড হ'ল, তেতিয়া মই নিজে আছোঁ সেইখন চুক্তিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিটিআৰ প্ৰধান আজিৰ প্ৰমোদ বড়ো ডাঙৰীয়া, এপছুকে ধৰি বিভিন্ন কেন্দ্ৰ চৰকাৰৰ দল সংগঠন সকলোৱে মিলি 2020 চনত আমি বিটিআৰ পিছ ৰেকৰ্ড কৰিছোঁ। প্ৰতিটো দফাই আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। বহুখিনি ক্ষেত্ৰত আমি কাম আৰম্ভ কৰিছোঁ, কিছুমান কাম আমি অকণমান কৰিবলৈ বাকী আছে। বিটিআৰৰ প্ৰতিটো দফা, শান্তি চুক্তিৰ প্ৰতিটো দফা আমি ৰূপায়ণ কৰিম।
ইয়াত কোনো সন্দেহ, কোনো শংকা, কোনো কাৰ্যকতা ৰাখিব নালাগে, ৰাইজেও নালাগে। বিটিয়াৰ বাকী শ্ৰদ্ধেয় ৩৫ লক্ষ জনতাক আজি কোকৰাঝাৰৰ পবিত্ৰ মঞ্চৰ পৰা, ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চৰ পৰা আমি আকৌ কৈছোঁ যে আপোনালোকে হৈছে আমাৰ শিৰৰ মুকুট। বিটিয়াৰৰ ৩৫ লক্ষ জনতাই হৈছে আমাৰ শিৰৰ মুকুট। কোনো ব্যক্তিৰ চেহেৰা, কোনোবা দলৰ চেহেৰা, কোনো সংগঠনৰ চেহেৰা চাই আমি ৰাজনীতি কৰিব অহা নাই। আমি ৰাইজৰ মুখ চাই, ৰাইজৰ চেহেৰা চাই, দুখীয়া ৰাইজৰ সেই চকুৰ পানী বহু বছৰ দেখিলোঁ, সেই চকুৰ পানী আঁতৰোৱাৰ কাৰণে আমি বিটিয়াৰত ৰাজনীতি কৰিব আহিছোঁ। গতিকে সকলো কাৰ্যকৰ্তাই এই কামখিনি কৰিব বুলি বিনম্ৰতাৰে মই আহ্বান জনাই সকলোৰে মংগল মই কামনা কৰিছোঁ। আহক আমি মিলি 12টা সমষ্টিত, কোকৰাঝাৰত আটাইকেইটা সমষ্টিত আমি সাংগঠনিক ভেটি মজবুত কৰাৰ কাৰণে আমি অগ্ৰসৰ হওঁ। আকৌ কৈছোঁ, কোনো ৰাজনৈতিক দল আমাৰ শত্ৰু নহয়, কিন্তু যি ৰাজনৈতিক দলে বিটিয়াৰক ভেঙুচালি কৰিছিল, বিটিয়াৰক বিভিন্ন ধৰণে পিছ পেলাই দিছিল, বিটিয়াৰত অশান্তি, বিটিয়াৰত অস্থিৰতাৰ সৃষ্টি কৰিছিল, সেই দলক কিন্তু আপোনালোকে টাটা বাই বাই এইবাৰ 100% দিব লাগিব, টাটা বাই বাই দিব লাগিব। আৰু যিয়ে শান্তি প্ৰতিষ্ঠা কৰিছে তেওঁলোকক আদৰি লোৱাৰ কাৰণে, বিজেপিক আদৰি লোৱাৰ কাৰণে আপোনালোকে আগবাঢ়ি আহিব লাগিবই। আমি আমাৰ কাৰ্যকৰ্তা সকলক আমি আটাইতকৈ সন্মান, আটাইতকৈ শ্ৰদ্ধা, আটাইতকৈ আমি গুৰুত্ব দিছোঁ। ভাৰতীয় জনতা পাৰ্টী সেইকাৰণে 4টা কৰ ওপৰত সদায় গুৰুত্ব দিয়ে: কাৰ্যকৰ্তা, কাৰ্যক্ৰম, কাৰ্যালয় আৰু কোষ। 4টা কয় ভাৰতীয় জনতা পাৰ্টীক প্ৰভাৱিত কৰিছে। 4টা কৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীয়ে আজি ভাৰতবৰ্ষৰ 70% অঞ্চলত আজি কেন্দ্ৰ ৰাজ্য চৰকাৰত আজি আসনত অধিষ্ঠিত হ'বলৈ ৰাইজৰ আশীৰ্বাদত সক্ষম হৈছে। মোৰ পূৰ্ণ বিশ্বাস আছে বিটিয়াৰত যে শান্তি চুক্তি আমি কৰিছোঁ, লালকৃষ্ণ আদানী ডাঙৰীয়া নিজে আহিছে কোকৰাঝাৰত 2003 চনত। অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিল, আদানী ডাঙৰীয়া ইয়াত আহি 2003 চনত শান্তি চুক্তিৰ পিছত বিশাল জনসভা কৰিছে। 2020 চনত যেতিয়া ইয়াত আকৌ বিটিয়াৰ পিছ ৰেকৰ্ড হ'ল, তেতিয়া মই নিজে আছোঁ সেইখন চুক্তিত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিটিয়াৰ প্ৰধান আজিৰ প্ৰমোদ বড়ো ডাঙৰীয়া, এপচুকে ধৰি বিভিন্ন কেন্দ্ৰ চৰকাৰৰ দল সংগঠন সকলোৱে মিলি 2020 চনত আমি বিটিয়াৰ পিছ ৰেকৰ্ড কৰিছোঁ। প্ৰতিটো দফাই আমি আখৰে আখৰে ৰূপায়ণ কৰাৰ কাৰণে আমি আগবাঢ়িছোঁ। বহুখিনি ক্ষেত্ৰত আমি কাম আৰম্ভ কৰিছোঁ, কিছুমান কাম আমি অকণমান কৰিবলৈ বাকী আছে। বিটিয়াৰৰ প্ৰতিটো দফা, শান্তি চুক্তিৰ প্ৰতিটো দফা আমি ৰূপায়ণ কৰিম। ইয়াত কোনো সন্দেহ, কোনো শংকা, কোনো কাৰ্যকতা ৰাখিব নালাগে, ৰাইজেও নালাগে। বিটিয়াৰ বাকী শ্ৰদ্ধেয় ৩৫ লক্ষ জনতাক আজি কোকৰাঝাৰৰ পবিত্ৰ মঞ্চৰ পৰা, ভাৰতীয় জনতা পাৰ্টীৰ মঞ্চৰ পৰা আমি আকৌ কৈছোঁ যে আপোনালোকে হৈছে আমাৰ শিৰৰ মুকুট। বিটিয়াৰৰ ৩৫ লক্ষ জনতাই হৈছে আমাৰ শিৰৰ মুকুট। কোনো ব্যক্তিৰ চেহেৰা, কোনোবা দলৰ চেহেৰা, কোনো সংগঠনৰ চেহেৰা চাই আমি ৰাজনীতি কৰিব অহা নাই। আমি ৰাইজৰ মুখ চাই, ৰাইজৰ চেহেৰা চাই, দুখীয়া ৰাইজৰ সেই চকুৰ পানী বহু বছৰ দেখিলোঁ, সেই চকুৰ পানী আঁতৰোৱাৰ কাৰণে আমি বিটিয়াৰত ৰাজনীতি কৰিব আহিছোঁ। গতিকে সকলো কাৰ্যকৰ্তাই এই কামখিনি কৰিব বুলি বিনম্ৰতাৰে মই আহ্বান জনাই সকলোৰে মংগল মই কামনা কৰিছোঁ। আহক আমি মিলি 12টা সমষ্টিত, কোকৰাঝাৰত আটাইকেইটা সমষ্টিত আমি সাংগঠনিক ভেটি মজবুত কৰাৰ কাৰণে আমি অগ্ৰসৰ হওঁ। আকৌ কৈছোঁ, কোনো ৰাজনৈতিক দল আমাৰ শত্ৰু নহয়, কিন্তু যি ৰাজনৈতিক দলে বিটিয়াৰক ভেঙুচালি কৰিছিল, বিটিয়াৰক বিভিন্ন ধৰণে পিছ পেলাই দিছিল, বিটিয়াৰত অশান্তি, বিটিয়াৰত অস্থিৰতাৰ সৃষ্টি কৰিছিল, সেই দলক কিন্তু আপোনালোকে টাটা বাই বাই এইবাৰ 100% দিব লাগিব, টাটা বাই বাই দিব লাগিব।